নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। আমি এই ৰাতিখন কলৈ গৈ আছোঁ আপোনালোকক অতি সোনকালে জনাই আছোঁ অলপ সময়ৰ পাছত। ভিডিঅ'টোৰ সবিশেষ আপোনালোকে থাম্বনেইল চাইটো গমেই পাব। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে কুশলে আছে। বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আজি আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে ক্ষেত্ৰ অধ্যয়নৰ বাবে যাব আৰু আজি আমাৰ মানে BA6 চেমক লৈ যাব তেজপুৰলৈ আৰু আমিও যাম। তাৰ লগত আমাৰ যিহেতু জুনিয়ৰখিনিয়ে যাব, তো আমাকো কৈছে যে আমিও যাম আৰু আপোনালোকক দেখুৱাই থাকিম। আৰু মোৰ লগত আছে বিশ্ব, এয়া আমি যাম আৰু আমাৰ যিখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি আজি দিনটোত যি হয় দেখুৱাই থাকিম নাই কি কয় সেইটোৱে চাই থাকিব আপোনালোকে। চাই থাকিব আৰু শেষলৈকে চাই থাকিব আপোনালোকে। বাছ আহি পোৱা নাই আৰু আমি যেতিয়া আহি আছিলোঁ তেতিয়া এন্ধাৰে হৈ আছিলে আৰু এতিয়া চাওক এতিয়া পোহৰ হৈ গৈছে। হয়, এইটো আমাৰ কলেজ। সকলো ছাত্ৰ ছাত্ৰী আৰু ছাৰ বাইদেউসকল উপস্থিত হোৱাৰ লগে লগেই 6 বজাত আমাৰ তেজপুৰলৈ বুলি যাত্ৰা আৰম্ভ হ'ল। আমি এতিয়া গৈ আছোঁ আৰু এনেদৰে চাওঁতে সূৰ্যটো ওলাল, গোটেই ওলাইছে সূৰ্যটো। এতিয়া আমি আহি শৰাইঘাট দলঙৰ ওপৰেদি গৈ আছোঁ। এতিয়া বিজুলী বাৰী আহি পাইছোঁ আৰু ইয়াত গাড়ীখন ৰখাইছে অলপ সময়ৰ কাৰণে তেল ডিপুত, তেল ভৰাব। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'লে যে হৈছে বেছি দিন গাড়ী যিটোকে দুখন লৈ যোৱা হৈছিল আৰু সেইখন গাড়ীৰ পৰা ইহঁতক চাওকচোন কেনেদৰে প'ষ্ট দি আছে। চাওক বন্ধুসকল, চাওক আমাৰ গোটেই ষ্টুডেণ্টখিনি আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, চাই লওক। এয়া গোটাই দেখুৱাই দিছোঁ আৰু এবাৰ পিছৰ পৰাও মই দেখুৱাই দি আছোঁ। চাওক, এয়া পিছৰ পৰা দেখুৱাই দিছোঁ। গৈ আছোঁ আৰু পোৱাই নাই, যাই আজি নিপুৰ হাঁহি আছে। ইফালে আমি গৈ আছোঁ আৰু আপোনালোক গোটেইখিনি দেখুৱাই থাকিম। গাইজ চাওক, আমাৰ এনজয় চাওক গাইজ। কিছুমানৰ পিছতে আমি তেজপুৰ পামহি আৰু আমি এনজয় কৰি আছোঁ ইয়াত। চব আমাৰ গোটেই ক্লাছমেট আছে, ছাৰ বাইদেউসকল আছে আৰু মই আমাৰ অতিকৈ মৰমৰ মোৰ ক্লাছমেট কেইজনক চিনাকি কৰি দিওঁ। কেইজন আৰু যদিকে আমাৰ ছোৱালীৰ সংখ্যা বেছিকৈ আছে। চ' এইজন হ'ল হেৰি বিশ্ব, এইটো মাক্সি আৰু এইটো অঞ্জুৱাৰা আৰু এইটো লিজা, আমাৰ চিমাক্সি, তাৰপিছত আছে। তো বন্ধুসকল, এনেদৰে সকলোখিনি ক্লাছমেটৰ এজনৰ নাম কোৱাটো সম্ভৱ নহয়, সেইবাবে মই গোটেইখিনি ক্লাছমেটক আপোনালোকক দেখুৱাই দিছোঁ। লগে ভাগে এনজয় কৰি আছোঁ পুৰা একদম। এতিয়াও ঠিক এনজয় কৰি আছোঁ সকলোলৈ মিলি জুলি নাকি বঢ়িয়া। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমি আহি বন্ধুসকল ধ্বংসাবেশ 10 পৰ্বতীয়া উপস্থিত হ'লোহি আৰু ইয়াত কিনো তথ্য আছে এইবোৰ সকলোবোৰ তথ্য ছাত্ৰ ছাত্ৰীসকলক এনেদৰে দেখুৱাবলৈ লৈ যাই আছে আৰু আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। চাওক, ইয়াত 10 পৰ্বতীয়া শৈলদ্বাৰ বুলিও কোৱা হয় আৰু কিহৰ বাবে কোৱা হয় আপোনালোকক গোটেইখিনি তথ্য মই জনাই আছোঁ। যিখিনি মই জানিবলৈ পাইছোঁ ইয়াৰ পৰা আপোনালোকক সেইখিনি মই জনাবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল আহি আছে আৰু আপোনালোকে চাওক পৰিৱেশটো কি সুন্দৰ। এয়া চাওক পৰিৱেশটো, ছাৰ। বন্ধুসকল, জানিব পৰা মতে এয়া শিলাখণ্ড উদ্ধাৰ হৈছিল ব্ৰিটিছৰ সময়ছোৱাতে আৰু ইয়াৰে স্থানীয় গাঁৱৰ এজন মানুহে হেনো টোপনিত সপোন দেখিছিল যে এই স্থানডোখৰৰ মাটিডোখৰ যদি খন্দা হয় তেতিয়াহ'লে বহুত সোণ ৰূপ অলংকাৰ মূৰ্তি পোৱা যাব। সেই মৰ্মে ৰাইজৰ মানুহে গোটেই খান্দিছিল, তাৰপাছত বিশেষ একো পোৱা নাছিল আৰু এই কথাটোকে অহুকাণে গৈ ব্ৰিটিছৰ কোনোবা জনে গম পালে আৰু এনেকৈ মানে ব্ৰিটিছে এইবাৰ খান্দিবলৈ ধৰিলে যে ইয়াত
বহুত ধৰণৰ সোণ ৰূপ অলংকাৰ পোৱা যাব। সেই উদ্দেশ্যে তেওঁলোকে খান্দিবলৈ ধৰিলে আৰু খান্দোতে এইখিনি তেওঁলোকে পালে, এয়া শিলাখণ্ড পালে। আৰু এই ৱালবোৰ যে দেখিছে, এই সৰু সৰু ৱালবোৰ যে আপোনালোকে দেখিছে, সেয়াও হেনো খান্দতেই উদ্ধাৰ হৈছে। বন্ধুসকল, এই শৈলদৰ সবিশেষ তথ্য আমাৰ বিভাগৰ তুলিকা হাজৰিকা বাইদেউৰ পিতৃ তথা এই গাঁওখনৰ স্থানীয় বাসিন্দা মোহিনী হাজৰিকা দেৱে গোটেইখিনি বুজাই আছে। চ' আমি জানিবলৈ অলপ চেষ্টা কৰোঁ আহকচোন। দ পৰৱৰ্তী কি উজনি কোৱা হ'ল মানে দ পৰ্বতীয়া হয় দ পৰ্বতীয়াটো হেৰি আহোমৰ দিনৰ পৰা আহিছে দেই। হয়। তাৰমানে ইয়াত পৰ্বতীয়া কোঁৱৰ আছিলে। পৰৱৰ্তী ইণ্টাৰেষ্টিং কি এইখন কি ব্ৰহ্মপুত্ৰ বৈ গৈ আছে। হয়। এই ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা ধৰ 2-3 কিলোমিটাৰ ব্ৰহ্মপুত্ৰখন এনেকৈ গৈ আছে। আৰু তেজপুৰখন পূবত পশ্চিমত ঠিক ব্ৰহ্মপুত্ৰ পাৰ, তাৰমানে সভ্যতা নদীৰ পাৰতে হৈছিল। এনেকুৱা তেতিয়াই মানে এইটো উদ্ধাৰ হৈছে আৰু তেতিয়া ব্ৰিটিছ চৰকাৰ সপোনত দেখুৱাইছিল। সপোনত দেখুৱাওঁতে তাৰমানে জংঘল আছিলে। সপোনত দেখুৱাওঁতে বোলে মন্দিৰ ওলাব, মূৰ্তি ওলাব, খানিব লাগে। খানোতে যেতিয়া ব্ৰিটিছ চৰকাৰ আছিলে, চৰকাৰ যেতিয়া ব্ৰিটিছে আহি পেলাই বস্তুটো এনেকৈ থৈ দিলে। দুৰ্নীতিখনি ইয়াত পাইছে। কিন্তু শিৱলিংগটো মানে পিছত শিৱলিংগ ইয়াৰ নহয়। বাকী এইবিলাক ইটাৰ এইবিলাক এই শিল চিল চব আগৰ আৰু এইটো জনীপুতি বোলে আছে, এইটো লগাই তেতিয়াই লগাইছে। অকল আমি তুলিকা মোৰ ঘৰত আহি পালোঁ। দেখুৱাই আছোঁ চাওক, এয়া কি ধুনীয়া পৰিৱেশ। বন্ধুসকল, আমি এতিয়া বাইদেউৰ ঘৰখন চাওঁ আহকচোন। কি ধুনীয়াকৈ ফুলবোৰ সজাই ৰাখিছে চাওক। যেনেকৈ পাৰে তেওঁলোকে এনেকৈ অতি সুন্দৰকৈ নিয়াৰিকৈ সজাই ৰাখিছে। এয়া চাওক, ভিন্ন ৰঙী ফুল। এয়া বন্ধুসকল চাওক, মোৰ পিছফালে চাওক, এয়া ভিন্ন প্ৰজাতিৰ ফুল আছে, ৰং বিৰঙৰ। চাওকচোন বন্ধুসকল, এইকেইটা আৰু কিমান ধুনীয়া। বাইদেউৰ পিতৃ মোহিনী হাজৰিকা এজন সুখ্যাত ভাস্কৰ্য শিল্পীও, আৰু তেওঁ কি ধুনীয়াকৈ মূৰ্তিবোৰ বনাইছে চাওকচোন। এইডাল চিমেণ্টৰ গছ যে তাত কপৌ ফুল 150ডাল ফুলে, চিমেণ্টৰ গছ ফুল। বন্ধুসকল, বাইদেউহঁতৰ ঘৰৰ দেৱালত এনেদৰে আঁৰি থৈ আছে কিছুমান মটিভেশ্যন স্পীচ। এয়া চাওক, ফেইলাৰ ইজ নট দ্য অপজিট অফ ছাকচেছ, ইজ পাৰ্ট অফ ছাকচেছ। এয়া এখন লিখাই আছে, ৱৰ্ক হাৰ্ড, ড্ৰিম বিগ। এয়া দি ফিউচাৰ ইজ ব্ৰাইট। এইখন এখন লিয়াৰ্ণ ফ্ৰম য়েষ্টাৰডে, লিভ ফৰ টুডে, হোপ ফ্ৰম টুমৰো। আমি তুলিকা মোৰ এই ঘৰত আছোঁ আৰু এতিয়া চাওক কি ধুনীয়াকৈ বিল্ডিঙৰ ওপৰতে নাৰ্চাৰী আৰু গোটেই ফুলেৰে ভৰ্তি কৰি থৈ দিছে। কেনেকুৱা লাগিল? হয়, বহুত ভাল লাগিছে। আজি তেজপুৰত আহিছোঁ। প্ৰথমতে দ পৰ্বতীয়া চালোঁ, এইবাৰ এই মেমৰ ঘৰ আমাৰ কলেজৰে। বহুত ধুনীয়া বাগিচা, ফুল, মূৰ্তি, বহুত ভাল লাগিছে। সেইটোৱে। আপোনাৰ কেনেকুৱা লাগিলে আহি পেলাই? ইমান ধুনীয়া সুন্দৰ, আৰু মূৰ্তিৰ পৰাই হওক বা আদি কৰি মূৰ্তিৰ পৰা ফুলৰ পৰা ধুনীয়াকৈ, আৰু অলপ জেগা অলপ, কিন্তু তাতে বহুতখিনি বস্তু মানে তেওঁলোকে খেতি কৰিছে। এনেকুৱাকৈ মাছৰ থাৰ্মাকলত শাক পুতিছে, এনেকুৱাকৈ মানে বহুতেই ভাল লাগিছে আজি। আৰু তোমাৰ কেনেকুৱা অনুভৱ কৈ দিয়াচোন? মোৰো অনুভৱ ভাল লাগিছে মেমৰ ঘৰত আহি কেনে। আৰু ইমান সুন্দৰ পৰিৱেশ ক'তো দেখিবলৈ পোৱা নাই, মই দেখিবলৈ পোৱা নাই ক'তো। আপোনালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। তুলিকা মেমৰ ঘৰত আহিছোঁ, আমি তেজপুৰলৈ আহিছিলোঁ। তুলিকা মেমৰ ঘৰত আহি মানে চাৰিওফালে ফুল সৌন্দৰ্য মানে বহুত ভাল লাগিলে। একদম মাইণ্ড ফ্ৰেছ হৈ গ'ল একেবাৰে। কেনেকুৱা লাগিছে? আজি বহুতে ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। বন্ধুসকল, এতিয়া একাপ চাহ খাই আমি বাইদেউৰ ঘৰৰ পৰা বিদায় ল'ম সকলোৱে। এতিয়া সকলোৱে চাহ খাই আছে। অকল আমি আহি অগ্নিগড় পালোঁ, আপোনালোকক গোটেই দেখুৱাই আছোঁ। চাই থাকিব সকলোকে ভিডিঅ'টো।
চ' বন্ধুসকল এয়াই হৈছে বান ৰজাৰ নগৰী তেজপুৰ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন সুন্দৰ ঠাই, য'ত থাকিলে মন প্ৰাণ ভৰি যায়। গছ, পাহাৰ, পৰ্বত, সকলো ছাত্ৰ ছাত্ৰীয়ে বিৰল আনন্দ অনুভৱ কৰিছে, সকলোৱে ফটো উঠিছে, মন প্ৰাণ খুলি তথ্য সংগ্ৰহ কৰিছে। বন্ধুসকল আমি এতিয়া ওপৰত উঠি আছোঁ, আপোনালোকক গোটাই দেখুৱাই আছোঁ। চিন্ময় ব্লগ বনাই আছে, মই বনাই আছোঁ। আজি একেলগে আপলোড দিম দুটাই। হয়, আৰু আমি পিছফালে আৰু সুধিলেও অডিয়েঞ্চৰ কথাটো কি কয় পিছফালে চাওকচোন বন্ধুসকল, এনেদৰে শাৰী পাতি এজন এজনকৈ গৈ আছে। কি ধুনীয়া পৰিৱেশ চাওক। আৰু এনেদৰে এটা ক্লিপ লৈ ল'লোঁ মই। চাওক, গছ গছনিৰে ভৰপূৰ, সেউজীয়া সেউজীয়া। বন্ধুসকল ইয়াৰ পৰা দেখা পায় মহাবাহু ব্ৰহ্মপুত্ৰ আৰু লগতে কলীয়া ভমৰা দলংখন। এইখনে হৈছে কলীয়া ভমৰা দলং। বন্ধুসকল এয়া হৈছে বান ৰজা জীয়ৰী উষা আৰু তেওঁৰ বান্ধৱী চিত্ৰলেখাৰ প্ৰতিমূৰ্তি। বন্ধুসকল এয়া হৈছে হৰিহৰৰ যুদ্ধৰ দৃশ্যাংশ। এনেদৰে তেওঁলোকে মূৰ্তি সহকাৰে বনাই সজীৱ কৰি ৰাখিছে। এয়া হৈছে বন্ধুসকল গন্ধৰ্ব বিবাহৰ প্ৰতিমূৰ্তি। অনিৰুদ্ধক নাগপাশ বন্ধন। বন্ধুসকল এয়া হৈছে চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ। বন্ধুসকল এনেদৰে মোৰ জীৱনৰ সুখৰ সময়খিনি, আনন্দৰ মুহূৰ্তখিনি ইউটিউবত সাঁচি ৰাখি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু যিহেতুকৈ মই হেৰাই যোৱা সময়ক আৰু উভতাই নাপাওঁ, নহয়নে বন্ধুসকল? আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ অপূৰ্ব সৌন্দৰ্যৰ লগতে প্ৰকৃতিৰ যি সৌন্দৰ্য, খনত সুৱাগা চৰাইছে। চাওক বন্ধুসকল, এইবাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত এখন টেক। এয়া আমি গৈ আছোঁ ভিতৰলৈ এতিয়া। বন্ধুসকল এয়া চাওক মন্দিৰটোৰ ভিতৰৰ অংশৰ দৃশ্যাংশ, আৰু সূৰ্যটো কি ধুনীয়াকৈ ওলাইছে চাওকচোন। এয়া চাওক, ই এটা মন্দিৰ আৰু সেইফালে এটা মন্দিৰ, মহাভৈৰৱ মন্দিৰ। শুনি আছিলোঁ নাম, আজি আহিলোঁ, দেখিলোঁ, আৰু এনেদৰে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাওক বন্ধুসকল এয়া হোটেলত ভাত খোৱা কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ এতিয়া। এয়া দেৱগণে ভাত খাই আছে, এয়া আমাৰ এইফালে বিশ্বই ভাত খাই আছে, আৰু এয়া চাওক এইফালে মই খাই আছোঁ। এয়া চাওক ধুনীয়াকৈ দিছে তেওঁলোকে, আৰু থালখন ইমান ধুনীয়াকৈ সজাই দিছে। এতিয়া আমি খাই আছোঁ, ছোৱালীবোৰেও খাই আছে। বন্ধুসকল এইবাৰ তেজপুৰৰ পৰা ঘৰ অভিমুখে উভতনি যাত্ৰা আমাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকলৰ তত্বাৱধানত গোটেইখিনি নিয়াৰিকৈ হৈ গ'ল। ক্ষেত্ৰীয় অধ্যয়ন সম্পূৰ্ণ হ'ল, আৰু এতিয়া আমি ঘৰলৈ বুলি উভতনি যাত্ৰা। বন্ধুসকল মই যিখিনি বাৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ, আপুনি যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বেল আইকনটো প্ৰেছ কৰিলে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম, মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই থাকিব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। বাই বাই।